কি চকলেট কচোন? ডেইরি মিল্ক। ডেইরি মিল্ক? ডেইরি মিল্ক কাক দিছা এইটো? মামাক দিছো। কিয় দিছা মামাক? খাবার দিছো। খাবা দিছা? আচ্ছা, তই যে কালিৰ পৰা ডেইৰি মিল্ক দি আছা, তই কি দোকান দিছা নেকি ক'তবা? ফ্ৰিজত। ফ্ৰিজত দোকান দিছা? বাপৰে, কিমান আছে আৰু? কি লৈ আহিছা? চকলেট। আৰু আছে? ইমান চকলেট আছে? তেনেহ'লে দোকান সঁচাই দিছা না? বাপৰে, কিমানটা বেচিছা? কেইটা বেচিছা? পুৱাৰ পৰা কেইটা বেচিলি? 100টা বেচিছা? বাপৰে, তেনেহ'লে 100 হ'লেতো 500 টকা পাইছা তেনেহ'লে, 5 টকাকে। বঢ়িয়া দেই। মোক দিবি নে কেইটামান? মোক পইচা লাগিব নে নিদিবা? মোক পইচা দিব লাগিব, তাৰপিছত দিম। আচ্ছা, ঠিক আছে, এটা দি। ৰাম ৰাম, কি কৰি আছা ইমাখা? হা, কি কৰিব খুজিছা? এইবিলাক কি, এইটো প্ৰাইজ নে কি? ট্ৰফি দেখোন। এইবিলাক দেখোন কিবা মেডেল পাইছা। ইমান মাখা মেডেল ক'ত পাইছা? হা, কি খেলত পাইছা? কোৱা মাইনা, কি খেলত পাইছা? দৌৰা দৌৰি? আৰু আৰু কি? উঠা বহা, উঠা বহা। এইটো দেখোন, এইটো প্ৰিন্সেছ দেখোন। কোন হয় এইটো? এইজনী কোন হয়? প্ৰিন্সেছ? ৰাণী হয়? ৱাও, ৰাণী তেনেহ'লে ৰাণী কুইন হ'ব নেকি? আৰু এইবিলাক কি কৰি আছে? কি লাগে? কিয় খুলি দিব লাগে এইটো? কি আছে ইয়াৰ ভিতৰত? মই দেখোন খুলিবই নোৱাৰো দেখোন। এটা খুব ইম্পৰ্টেণ্ট বস্তু পালো। এইটো একচুৱেলি নকিয়া মোবাইল হয়। মোটামুটি 2012-13 মানৰ ভাৰ্চন হয়। চাওক কিমান সৰু, দেখি অলপ কিবা এটা ভালো লাগিল। মানে পুৰণি বস্তু চাওক, এতিয়াও আছে, কিন্তু বস্তুটো কাম কৰা নাই, মানে বেয়া হৈ আছে মোবাইলটো বহুত দিনৰ পৰা। আৰু সেইটো একচুৱেলি আমাৰ এই মাইনা আছে নহয়, এই মাইনাজনীৰ মানে মাৰৰ মোবাইল আছিল, মানে মোৰ বাইদেউৰ মোবাইল আছিল এইটো। তো ময়ো মাজে মাজে এনে আগতে ইউজ কৰিছিলোঁ ফটো উঠাৰ কাৰণে। আৰু এই ফেনখন চাওক কেনেকৈ ঘূৰি আছে, কি ডিজাইনত ঘূৰি আছে। আৰু এইবিলাক কি কৰি আছা তুমি? কি কৰি আছা এইবিলাক? খেলাই আছা? কিহৰ কাৰণে খেলা? এইটো কি তোমাৰ? এইটো কি বস্তু? ৰেবিট নেকি? বা ৰেবিটে দেখোন কিবা জেকেট পিন্ধিছে নেকি? এইটো জেকেট পিন্ধাৰ নিচিনা লাগিছে দেখোন। হা, আচ্ছা, কি হৈ গ'ল? এক্সিডেণ্ট? আচ্ছা।